দেখিছেনে বাৰু ৰাইজ মোৰটোকে ভালকৈ ফনিয়াব পৰা নাই কাইলৈৰ পৰা বিহু বন্ধৰ কাৰণে আজি পাৰ্চেল পঠাই আজৰি হ'ব লাগে আকৌ বিহুত লাগিব লাগে তাৰে মাজতে আকৌ এই টেনশ্যনতে আহি মোৰ মাথাটো মানে ঘোলা কৰি দিছে তাৰপৰা সেইকাৰণে ভাবিলোঁ টেনশ্যনটো আপোনালোককো দি দিওঁ আৰু ভগাই লওঁ মানে তাৰপিছতে মই আৰু কামত লাগি যাওঁ এতিয়া সেই শুনিব দেই মানে এইকেইদিন ফেচবুকত তোলপাৰ লগাই আছে নহয় গম পাইছেনে নাই একদম কোনোবাই কৈ আছে বোলে সেই বিজেপিক ভোট নিদিবি বোলে বিজেপি বোলে এনেকুৱা কৈছে তেনেকুৱা কৈছে বোলে মাইকী খোপাক ঠগি আছে বোলে এই অৰুণোদয় বোলে ভুৱা ফৰ্ম দি আছে বোলে তাৰপিছত আকৌ কোনোবাই আকৌ কৈ আছে বোলে সেই বিজেপিক ভোট নিদি বোলে কাক ভোট দিবি বোলে কাক ভোট দিবি এই বিজেপিয়ে দেখা নাই ৰাস্তা ঘাট কি ফিনফিনীয়া কৰি দিছে বোলে তাৰপিছতে আকৌ সেই চবৰে ঘৰে ঘৰে পকী ঘৰ হৈ গ'ল বোলে ইমান বোলে ফেচিলিটি দিছে বোলে কংগ্ৰেছে দিছিলে বোলে তাৰপৰা তেনেকৈ কৈ আছে মোৰ এতিয়া টেনশ্যন বাপিকে মাইকী সোপালেহে আমাৰ সেই অসমৰ মাইকী আধা মাইকী চেছ হৈ যাব এইবাৰ আধা মোৰ মাইকী বাৰু আধা মাইকী একদম চেছ হৈ যাব কোন জীৱিত থাকে কোন মৃত থাকে একদম ঠিক নাই আৰু গম পাইছেনে কাৰণ সিদিনা একদম ওপৰৰ পৰা এখন লিষ্ট আহিছে নহয় আৰু বিজেপিক ভোট দিম বুলি শপত গ্ৰহণ কৰিছে নহয় সেই তাতে কি লেখা আছে জানে নাই একদম লিষ্টখন লেখা আছে নহয় আমি বিজেপিক ভোট দিম বিজেপিয়ে আমাক এনেকৈ সুবিধা দিছে বিজেপি চৰকাৰ থাকিলে মানে কিবা স্বচ্ছ নিকা শান্তিপূৰ্ণ দেশ এখন হ'ব একদম তেনেকৈ পূৰা শপত গ্ৰহণ কৰিলোঁ একদম বিজেপিক ভোট দিম বুলি তেনেকৈ একদম চবেই শপত লৈছে নহয় এতিয়া মাইকী সোপাই এতিয়া কি কৰিব বিজেপিক ভোট দিব নে নিদিয়ে